নমস্কাৰ। আজি মাজুলীত কৃষকসকলৰ বাবে এটা বিশেষ দিন। আজি 25 অক্টোবৰ। আজি আচলতে কৃষি সঁজুলি যি যোজনা, সেই যোজনাৰ আবেদন পত্ৰ গ্ৰহণৰ আজি শেষ দিন আছিল। ইতিমধ্যে বিভাগে মাজুলীত 20খন পঞ্চায়ততে 700কৈ প্ৰায় 14,000 হিতাধিকাৰী বাছনিৰ কাৰণে প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ভাল লাগিছে যে কৃষকসকলৰ মাজত এটা উৎসাহৰ পৰিৱেশ সৃষ্টি কৰিছে। কিন্তু একে সময়তে এটা কথা দেখি চিন্তাও উপজিছে যে চৰকাৰৰ আঁচনিৰ উপকাৰ পাবৰ বাবে আমাৰ মানুহৰ মাজত যিটো তৎপৰতা প্ৰদৰ্শন হয়, যিটো তৎপৰতা দেখোঁ, কিন্তু প্ৰকৃত অৰ্থত পথাৰলৈ যাবৰ বাবে সেই তৎপৰতা আমি দেখা নাপাওঁ। মাজুলীত যে 14,000 কৃষক, যিসকলক মুখ্যমন্ত্ৰী কৃষি সঁজুলি যোজনাৰ জৰিয়তে উপকৃত কৰিবৰ পৰিকল্পনা কৰা হৈছে, মোৰ সন্দেহ আছে যে 14,000 কৃষকৰ ভিতৰত 1400টো যদি বাদো দিওঁ বা 140 জনো যদি বাদ দিওঁ, যে 14 জনো এনে কৃষক ওলাবনে যি প্ৰকৃতাৰ্থত এই যোজনা বা এই আঁচনিৰ উপকাৰ লৈ কৃষি কাৰ্যত ব্যৱহৃত কিবা সঁজুলি ক্ৰয় কৰিব। আমাৰ যি মানসিকতা, যি পুৰাতন মানসিকতা, সেই মানসিকতাৰ যেতিয়ালৈকে সংশোধন নহ'ব, তেতিয়ালৈকে ৰাজ্যখনত কিবা বিশেষ যোগাত্মক কিবা হ'ব বুলি মনে নধৰে। আমি আশাবাদী যে নিশ্চিতভাৱে এই আঁচনিয়ে ৰাজ্যখনৰ জনসাধাৰণৰ লগতে আমাৰ জিলাখনৰ কৃষকসকলকো উপকৃত কৰিব। কিন্তু একে সময়তে এই কথাটো যোৱা কিছু বছৰ ধৰি এই কথাটো দেখিছোঁ যে আমাৰ যি আত্মসন্মান, সেই সন্মানবোধ প্ৰায় নোহোৱা হৈ গৈছে। আমি হয়তো পথাৰ বিমুখ হৈছোঁ, আমি পথাৰলৈ যাবলৈ বেয়া পাওঁ, আমি কৃষিকাৰ্যৰ লগত জড়িত হ'বলৈ বেয়া পাওঁ। কিন্তু কৃষকৰ যি সাহাৰ্য বা কৃষকৰ নামত অহা যি ৰাজসাহাৰ্যই হওক অথবা এককালীন সাহাৰ্যই হওক, সেইসমূহ ল'বলৈ কিন্তু আমি বেয়া নাপাওঁ বা আমি কোনো ধৰণৰ শংকাবোধ বা লজ্জাবোধ নকৰোঁ। আমি যেতিয়ালৈকে কৃষিমুখী হ'ব নোৱাৰিম, যেতিয়ালৈকে আমাৰ ব্যৱস্থাক আমি শক্তিশালী কৰিব নোৱাৰিম, যেতিয়ালৈকে আমাৰ মনক আমি শক্তিশালী কৰিব নোৱাৰিম, তেতিয়ালৈকে এনে ব্যৱস্থাৰ কিবা কোনো অৰ্থ নাথাকিব। গতিকে আমি আশা কৰিম যে এই যোজনাৰ জৰিয়তে উপকৃত হোৱা আমাৰ যিসকল কৃষক আছে, যিসকলে আচলতে নিজক কৃষক হিচাপে পৰিচয় দিছে, তেখেতসকলে যাতে অনাগত সময়ত পথাৰমুখী হৈ ৰাজ্যখনৰ উন্নয়নৰ লগতে নিজৰ উন্নয়নত ব্ৰতী হয়। ধন্যবাদ।